তো মোৰ মহতাৰাম দোস্তৰ বুজুৰ্গ, এতিয়া মোবাইল চোৱা, মই তোমালোকক এটা ৱাকিয়া শুনাওঁ। আমাৰ নবী মুহাম্মদ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মেৰাজত যাব, এই বাবু তুমি বহি লোৱা। যেতিয়া আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজত যাব, জিবৰিলৰ লগত গৈ আছে, হঠাৎ আমাৰ নবীয়ে ক'লে, আই জিবৰিল ইন্নী আজিদু ৰাইহাতাল জান্নাহ। আই জিবৰিল, মই জান্নাতৰ গোন্ধ পাই আছোঁ, এই গোন্ধটো ক'ৰ পৰা আহি আছে? তো জিবৰিলে কয়, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই গোন্ধটো জান্নাতৰ গোন্ধ নহয়, এই গোন্ধটো এই কবৰটোৰ পৰা আহি আছে। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে, জিবৰিল, এই কবৰটোত নিশ্চয় কোনোবা আল্লাহৱালা, কোনোবা তাহাজ্জুদ গুজাৰনেৱালা, কোনোবা ভাল সালেহিন নেককাৰ, হয়তো কোনোবা আল্লাহৱালাই কবৰটোত আছে। তো আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জিবৰিলে জবাব দিলে, ইয়া ৰাছূলুল্লাহ, এই কবৰটোত কোনো আউলিয়া, দৰবেশ, কোনো আলিম কোনো নাই। এই কবৰটোত এজনী মাইকী মানুহ আছে, আৰু যি মাইকীজনী এজন বাদশ্বাহো তাক কাম কৰাকে আছিলে। ফেৰাউনৰ নাম শুনিছে সকলোৱে? তো সেই ফেৰাউনৰ ঘৰত কাম কৰাকে আছিল ইয়া ৰাছূলুল্লাহ, আৰু মাইকীজনীৰ নাম হ'ল মাস্তা। কি নাম? মাস্তা। তো আমাৰ নবী ইণ্টাৰেষ্ট আহি গ'ল, মজা লাগি গ'ল। তো আমাৰ নবীয়ে ক'লে, মোক কাহানীটো শুনোৱা। তো হজৰতে জিবৰিল আলাইহিস সালাতু ওয়াস সালামে কাহানী শুনি আছে, বোলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আয় আল্লাহৰ নবী, একদিন এখন মাস্তাই মাথা যেতিয়া চুচুৰি আছিলে, মাথা আচুৰি আছিলে, হঠাৎ ফণীখন পৰি গ'ল। ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ফণীখন তোলাৰ সময়ত মাস্তাই পঢ়িলে, বিস্মি ৰাব্বিল আলামিন, মই সেইজন আল্লাহৰ নামত ফণীখন উঠালোঁ, যিজন গোটেই দুনিয়াৰ মালিক। তো ফেৰাউনৰ সৈন্যই শুনা পালে, শুনাই পাই পেলাই ফেৰাউনৰ ছোৱালীক মাতি আনে, বোলে, এফালে আহা, তোমাৰ ঘৰত কাম কৰে, তোমাৰ খায়, তোমাৰ দৰমহা, আৰু কোনোবা বেলেগ আল্লাহৰ নাম কৈ আছে, আমি শুনা পালোঁ। তো ফেৰাউনৰ ছোৱালী আহি পেলাই হাতত ধৰিলে, বোলে, আইয়ু ৰব্বি সাম্মাইতি, আই মাস্তা, কোন খোদাৰ নাম ললি? আমাৰ আব্বাক আল্লাহ বুলি নকৈ পেলাই কোন আল্লাহৰ নাম ললি? তো মাস্তাই কি জবাব দিব? তো সেই ছোৱালীয়ে কৈ আছে, আই মাস্তা, আই আমাৰ কাম কৰা ছোৱালী, আলাইছা আবুনা ৰব্বুনাল আ'লা, আমাৰ আব্বা সকলোত থাকি ডাঙৰ খোদা নহয় নেকি? গোটেই দুনিয়াৰ মানুহে খোদা বুলি কয়, তুমি কি নামানা নেকি? মাস্তাই জবাব দিলে, কাল্লা, হৰগিজ মই তোমাৰ আব্বাক খোদা বুলি মানিব নোৱাৰোঁ, তোমাৰ আব্বাক মই মালিক বুলি মানিব নোৱাৰোঁ, মোক সৃষ্টিকৰ্তা বুলি মানিব নোৱাৰোঁ। আমাক বনোৱা এজন কোন আছে? আমাক বনোৱা এজন মালিক আছে, যিজন আল্লাযী ৰব্বি, যিজন মোৰ ৰব, ৰব্বাকা, তোমাৰ ৰব। মাস্তাই কৈ আছে, তোমাৰ ৰব, আৰু ৰব্বা আবাকি, তোমাৰ আব্বা ৰব, ৰব্বিল আলামিন, গোটেই জাহানৰ ৰব, সেই ৰবক মই মানো। ছোৱালীজনী অবাক হৈ গ'ল, বোলে, সৰ্বনাশ, দৌৰি গ'ল আব্বা ওচৰত, আবি আবি আবি, আব্বা জান, তুমি কি আটাইতকৈ ডাঙৰ ৰব নহয় নেকি? তুমি আটাইতকৈ ডাঙৰ খোদা নহয় নেকি? তো ক'ব ধৰিলে ফেৰাউনে, বালা, নিশ্চয় মই আটাইতকৈ ডাঙৰ ৰব। কোনে কৈছে তোমাক মই নহয় বুলি? বোলে, আব্বাজান, আমাৰ ঘৰত যিজনী কাম কৰে মাইকী, সেই মাস্তাই কৈ আছে, কোনোবা এজন আছে, যিজনে মোক বনাইছে, তোমাক বনাইছে, মাস্তাক বনাইছে, গোটেই দুনিয়াক বনাইছে, সেনেকুৱা এজনী কোনোবা আছে। সেনেকুৱা এজন কোনোবা আছে। তো ফেৰাউনে মাস্তাক মাতিলে, বোলে, লৈ আহা। মাস্তা আহি গ'ল কাম কৰা ছোৱালীজনীক। ফেৰাউন বাদশ্বাহে কৈ আছে যে, তুমি ছোৱালীজনীক কি শিক্ষা দি আছা? উল্টা পুল্টা কি শিকাই আছা? মোৰ ৰব নহয়, তেওঁ কোন ৰবৰ কথা কৈ আছা? তো মাস্তাই জবাব দিলে, জাহাবানা, মাফ কৰি দিব, মই আপোনাক খোদা বুলি নামানো, জীৱন যাব পাৰে, মই আপোনাক আল্লাহ বুলি নামানো, আমাৰ এজন আছে, যিজনে আমাক সকলোকে বনাইছে। তো ফেৰাউনে খং উঠি পেলাই জবাব দিলে, ফাকদি মা আনতা কাজ, বোলে, এতিয়া তোমাৰ কথা বেয়া হৈ যাব, তোমাৰ সৰ্বনাশ হ'ব, তোমাৰ আঞ্জাম বহুত বুঢ়া হ'ব, এতিয়াই মোক ৰব বুলি মানা। তো মাস্তাই জবাব দিলে, বোলে, জাহাবানা, মই আপোনাক ৰব বুলি ক'ব নোৱাৰোঁ। তো ফেৰাউনে কি কৰিলে?
তেল গৰম কৰিলে, মাষ্টাৰ ছোৱালী দুজনী আনিলে, তেলত আনি পেলাই ছোৱালীজনী এনেকৈ দি আছে আৰু মাষ্টাৰক কৈ আছে তুমি মোক সুধা বুলি মানি সেই সুধাক বাদ দিয়া, নহ'লে তোমাৰ ছোৱালীজনী তেলত এৰি দিম। তো মাষ্টাৰ জবাব দিলে ছোৱালীজনী তেলত এৰি দিয়া, তথাপিতো মই আল্লাহক বাদ দিব নোৱাৰোঁ। ছোৱালীজনীক তেলত এৰি দিলে, মাংস ইফালে হাড়া ইফালে, 2 নম্বৰ ছোৱালীজনীক ল'লে, তেলত দিলে, মাংস ইফালে হাড়া ইফালে। মাষ্টাৰ কান্দি আছে, ফেৰানে ক'লে কিয় কান্দিছা, কিয় কান্দিছা? তো মাষ্টাৰে জবাব দিছে জাহাপানা, মোৰ কান্দাৰ কাৰণ এইটো, কাৰণ মোৰ ছোৱালীজনী যেতিয়া গৈ আছে তেওঁলোকে কি যে পঢ়িছে তোমালোকে নাজানা। মোৰ ছোৱালী দুজনীয়ে কৈ গৈ আছে উম্মি উম্মি আম্মাজান লা তাখাফি ওয়ালা তাহজানি, ও আম্মাজান ভয় নকৰিবা, আমি যে এন্তেকাল হলো তুমি দুখো নকৰিবা, টেনশন নলবা। ফাইন্না কিয়ালাল হক, আম্মা তুমি সত্যত আছা, সানাজমা ফিল জান্নাতি ইনশাআল্লাহ, নিশ্চয় অলপ পিছত আমি জান্নাতত লগ হৈ যাম, আম্মা ভয় নকৰিবি। তাৰ কাৰণে মই চকু পানী উলিয়াইছে সিহঁতৰ লগত। এতিয়া তোমাৰ পাল, কোনে কৈ আছে? ফেৰাউনে কৈ আছে এতিয়া তোমাৰ পাল, এতিয়াও চোৱা বাদ দিবা নেকি? কৈছে নাই মই বাদ নিদিওঁ। তেওঁকো আনিলে, আখেৰি ইচ্ছা কিবা আছে? তোমাৰ আখেৰি ইচ্ছা কিবা আছে নেকি? তো সেই মাইকীজনী যি মাষ্টাৰ, তেওঁ ক'লে জাহাপানা ইচ্ছা মোৰ এটা, যদি আপুনি কৰে তেন্তে কৰিব পাৰে। কৈছে মই যেতিয়া এন্তেকাল হৈ যাম, মই যেতিয়া এন্তেকাল হৈ যাম, মোক যেতিয়া আপুনি তেলত দিব, মই যেতিয়া হাড়া ইফালে মাংস ইফালে হৈ যাব, মোক কফনত থ'ব আৰু মোক কফনত থোৱা সময়ত মোৰ ছোৱালী দুজনীক মোৰ কফনত মোৰ চিনাৰ মাজত একেলগে এখন কাপোৰত আমাক মেৰাই পেলাই এটা কবৰত দফন কৰিবা, এইটো মোৰ আখেৰি ইচ্ছা। ঠিক আছে, কৰা যাব। তো তেলত দি দিলে, মাষ্টাৰ কফনত লোৱা আগতে ছোৱালী দুজনীক এনে চিনাত সোমাই দিছে। কেনেকুৱা দৰ্দাক! আপোনালোকৰ ছোৱালী নিশ্চয় আছে, চকুৰ আগত গুচি গ'ল, কিন্তু আল্লাহৰ লগত নাফৰমানি কৰা নাই, আল্লাহৰ লগত নাফৰমানি কৰা নাই। চিনাত লৈ ল'লে, মেৰালে আৰু দফন কৰি দিলে। জিবৰিল আলাইহিস সালাতু ওয়াস সালামে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শুনাইছে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আয় আল্লাহৰ নবী, আপুনি যে জান্নাতৰ সুগন্ধি পাই আছে, সেই মায়াক আৰু জিয়া য'ত একেলগে এটা কবৰত আছে, সেই কবৰৰ পৰা জান্নাতৰ সুগন্ধি আহি আছে। সুবহানাল্লাহ। কি কৈছে? সেই কবৰটোৰ পৰা সুগন্ধি আহি আছে। আল্লাহ ৰাব্বুল আলামিন নিজাম যে আপুনি বেলেগ, আল্লাহ নিশ্চয় খুশি হৈ গৈছে। ছোৱালী তেলত ফ্ৰাই হাতটো বৰদাস্ত কৰিলে, কষ্ট সহ্য কৰিলে, ছোৱালী মিটি যোৱা কষ্ট সহ্য কৰিলে, নিজে মিটি গ'ল, মোৰ নামত মিটি গ'ল, কাৰো আগত জোকা নাই, মাথাত তলমুৱা কৰা নাই, আল্লাহ খুশি হৈ গ'ল। আল্লাহ ৰাব্বুল আলামিনে সেই কবৰ কিয়ামতলৈকে খুশবুদাৰ বনাই দিলে, খুশবুদাৰ। তোৰ মহতৰম দোস্তৰ বুজুৰ্গ, চাব জিন্দগী তেনেই অলপ আমি মা ভনীসকলক শুনাওঁ যে আগৰ মা ভনী কেনেকুৱা আছিলে, কেনেকুৱা ইমানৱালা। আমাৰ মা ভনী যাব, একেলগে বহিব, কি ক'ত চুগুলি হানাহানি ক'ত কি হ'ল এইবিলাক। তো আমি এইবিলাকৰ ওপৰত ফিকিৰ কৰোঁ। অলপ পানী দিয়াচোন বাবু। আমি কি কৰোঁ? এইবিলাকৰ ওপৰত ফিকিৰ কৰোঁ। তোমালোক হুলস্থুল নকৰিবা, বাহিৰবিলাক হুলস্থুল নকৰিবা। পানী ইমান ডাঙৰ দেখা আছে, আমি কি কৰোঁ? এইবিলাকৰ ওপৰত ফিকিৰ কৰোঁ। তো মোৰ মহতৰম দোস্তৰ বুজুৰ্গ, প্ৰায় আঢ়ৈ ঘণ্টামান বয়ান হৈ গ'ল, মাত বহি গ'ল। আকৌ কালি আকৌ বেলেগত মোৰ বয়ানো আছে, তাত যাব লাগিব। তাৰ কাৰণে আল্লাহৰ ওচৰত তোমালোকে দোৱা কৰিবা, আল্লাহে যাতে মোকো আমলৰ তৌফিক দান কৰে আৰু আপোনালোকো যাতে আমল কৰিব পাৰে। আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত এইখিনি কৈ ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।